কাৰ্বি আংলঙৰ ডকমকাত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অন্ধবিশ্বাসৰ ঘটনা। এবাৰ গুৱাহাটী বা আন ঠাইৰ লোক নহয়, ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা কৰা হল নিজ গাঁৱৰে দুগৰাকীকৈ লোকক। প্ৰথমে হানি খুচি হত্যা আৰু তাৰ পাছতে জ্বলাই দিয়া হল মৃতদেহ। ডকমকাত ডাইনী প্ৰেতাত্মাৰ নিৰ্দেশত হানি খুচি হত্যা দুজনক। দেওলম্ভা যুৱতীৰ ভাষ্যত অন্ধবিশ্বাসৰ বশৱৰ্তী গঞা। বিজয় গড় আৰু ৰমাৱতী হালোৱা নৃশংসতাৰে হত্যা। আমাৰ গাঁৱত চবে গাঁৱত মানুহ আছিলে, তাৰপিছত জাল মাৰিলে ল'ৰাকেইটা। তাৰপিছত আত্মাই কৈ দিলে ডাইনা আছে বুলি। বুঢ়ী মানুহ এজন আৰু আমাৰ বৰদেউতা ল'ৰা আছিলে। ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চল ৰহিমাপুৰত সংঘটিত হৈছে এই নৃশংস ঘটনা। প্ৰথমে গাঁওখনত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্ৰিয়াকৰ্মৰ দিনাই আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ আৰম্ভ কৰে। গাঁওবাসীৰ ধাৰণা হয় যুৱতীগৰাকীৰ গাত দেও লম্ভিছে। তাৰ পাছতেই যুৱতীগৰাকীৰো চাঞ্চল্যকৰ ভাষ্য, ডাইনীয়ে ৰহিমাপুৰত বিয়পাইছে অপায় অমংগল। লগে লগে গাঁৱৰ একাংশ উন্মাদ লোক সমবেত হৈ গাঁওবুঢ়া কৈলাশগড়ৰ চোতালত অনুষ্ঠিত কৰে ৰাইজমেল। মেলৰ অন্তত এইখন অভিশপ্ত চোতালতেই নিৰ্মমভাৱে হত্যা কৰা হয় ৰমাৱতী হালোৱাগড় নামৰ এগৰাকী বৃদ্ধা। গাঁওবাসীৰ এনে কাৰ্যত বাধা দিবলৈ আগবাঢ়ি আহিছিল বিজয় গড় নামৰ এজন স্থানীয় শিক্ষক। উন্মাদ গঞাৰ অবিবেচক কৰ্মত বাধা দিয়াৰ শাস্তিত নৃশংসতাৰ বলি হল বিজয় গড়ো। বাঁহ লাঠিৰে কোবাই কোবাই একে স্থানতেই হত্যা কৰা হল বিজয় গড় নামৰ শিক্ষকজনকো। ইমানতে ক্ষান্ত নাথাকি উন্মাদ হত্যাকাৰী দলটোৱে মৃতদেহ দুটা পাহাৰৰ ওপৰলৈ চোঁচৰাই নি জ্বলাই দিয়ে। ঘটনাৰ সৈতে জড়িত এটা হত্যাকাৰীয়ে ডকমকা আৰক্ষী থানাত পুৱা আত্মসমৰ্পণ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত গ্ৰেপ্তাৰ কৰা হয় হত্যাকাৰী জোনালীগড়, কাজলগড়, ভুজেলগড়, সীতাৰামগড়, ৰবিলালগড়, কৃষ্ণগড়, ৰাজেনগড়, ৰামসিংগড় আৰু সঞ্জুগড়ক। আনহাতে দেওলম্ভা বুলি গাঁওবাসীয়ে চিনাক্ত কৰা জোনালীগড় নামৰ যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে। মোৰ কাৰণে বুধুৰিছে এইটোৱে ক'লে বোলে, আত্মা লাগিছে এইটোৱে ক'লে বোলে, আৰু মোৰতো একো সহজ নাই, কি কৈছো কি নাই একো গম পোৱা নাই। পিছত ক'লে কি হৈছে মোৰ কাৰণে বোলে, এইটো কোনো পোৱা নাই ছাৰ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ দিনতো সংঘটিত হোৱা এনে ডাইনী কাণ্ডই পুনৰ লজ্জিত কৰিছে ৰাজ্যবাসীক। পৰৱৰ্তী সময়ত হত্যাকাৰীয়ে কি শাস্তি পায় সেয়া হ'ব লক্ষণীয়।